যেহেতু অসম গণ পৰিষদৰ প্ৰাৰ্থী ইতিমধ্যে একচিটিয়াভাৱে এটা সিদ্ধান্ত ল'লে, গতিকে মই নিশ্চয় নিৰ্দলীয় হৈ খেলাৰ কাৰণে মই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মই নিৰ্দলীয় হৈ খেলিম। হয়, নাই, ইতিমধ্যে মোৰ লগত জনতা আছে, সাধাৰণ ৰাইজ আছে আৰু সকলোৱে মোৰ হৈ এতিয়া থিয় দিছে। গতিকে মই কোনোবাই যদি কৈছে যে তেখেতে এইটো বেলট পেপাৰত তেওঁ গম পাব এইবাৰ। হয় হয়, নিশ্চয়। মই দলৰ প্ৰতি মোৰ খুব গভীৰ এটা বিশ্বাস আৰু আস্থা আছিল, কাৰণ মই নিজে জন্ম দিয়া দল অত্যন্ত মই ভাল পাইছিলোঁ আৰু সেই দলৰ পৰা আজি আঁতৰি অহাটো অত্যন্ত মোৰ দুখ লাগিছে আচলতে, এইটো হয়। কিন্তু মই শেহতীয়াকৈ হ'লেও মই শেষৰবাৰৰ কাৰণে মই অনুৰোধ কৰিছিলোঁ যে কেশৱ মহন্ত ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়াক, কিন্তু মই আশাও ৰাখিছিলোঁ যে হয়তো মোৰ অনুৰোধ তেওঁলোকে ৰাখিব, কিন্তু দেখা গ'ল যে কাৰ্যত তেওঁলোকে সেই অনুৰোধ তেওঁলোকে গ্ৰহণ নকৰিলে। হয়, তেওঁৰ যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আগতে কৰা নাছিল, তেওঁ নিজেও প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰিয়ালকেন্দ্ৰিকৰ কাৰণে। প্ৰফুল্ল মহন্তৰ পত্নীয়ে যেতিয়া ৰাজ্যসভালৈ সাংসদৰ কাৰণে এই আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আপত্তি জনাইছিল প্ৰথমতে, কিন্তু আজি তেওঁৰ পত্নীক কিয় পৰিয়ালকেন্দ্ৰিক কৰিলে গতিকে ইয়াৰ উত্তৰটো এইবাৰ এই বেলট পেপাৰত নিৰ্বাচনৰ উপনিৰ্বাচনত ফলাফলত তেওঁ পাব। নাই, এতিয়াতো শিকোৱাৰ সময় নাই, কাৰণ আমাৰ দলত যথেষ্ট জনা বুজা মানুহ আছিল, যথেষ্ট অভিজ্ঞ ব্যক্তি আছিল, কিন্তু সেইসকলক আওকাণ কৰি তেওঁ একাষৰে কৈ তেওঁ প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়াটো লৈ গৈছে আৰু এইটো পূৰা একপক্ষীয়ভাৱে তেওঁ প্ৰাৰ্থী বাছনিটো কৰিছে। গতিকে এতিয়া আৰু যে তেওঁ নাজানে নতুন শিকাব লগা কথাটো আচলতে এইটো তেওঁ এটা অবান্তৰ কথাহে কৈছে। ইয়াৰ মূলতে হ'ল কি, প্ৰতাৰণা কৰাৰ মূলতে হ'ল মাননীয় আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, যিজনক মই অতি অন্তৰৰ সৈতে মই ভাল পাইছিলোঁ। মোৰ হৃদয়ত তেওঁৰ সদায় তেওঁৰ সোমাই আছিল, কিন্তু সেইজনে আচলতে মোক এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ। হয়, মই একদম 100% বিজয় হ'ব ভাবোঁ মই, কাৰণ ইতিমধ্যে মোৰ সাধাৰণ জনতাই মোৰ লগত অহৰহ যোগাযোগ কৰিছে, বিভিন্ন বিভাগৰ জৰিয়তে বিভিন্ন ধৰণে তেওঁলোকে মোৰ বিভিন্ন সংগঠনবিলাক মোক ইতিমধ্যে সঁহাৰি জনাইছে। গতিকে মই এটা 100% মই এটা কনফাৰ্ম হৈ গৈছোঁ এতিয়া যে মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও মই জয় লাভ কৰিম। হয়, মাননীয় সাংসদগৰাকীয়ে আচলতে তেওঁ ভয় খাইছে, কিন্তু মোৰ মানুহ কেইজন যিসকলে মুক্ত হস্তে ওলাই আহিছিল, কিন্তু তেওঁলোক সকলক আকৌ বুজনি দিবলৈ তেওঁ চেষ্টা কৰিছে। তেওঁ নিশ্চয় এটা ভয় খাইছে আৰু সেইকাৰণে আজি তেওঁ 2-1 দিনৰ পৰা কৈ আছে যে যোৱাকালিৰ পৰা কৈ আছে যে মোৰ লগত NDA আছে বুলি। যিজনে দৰ্প মাৰিছিল, যিজনে অতি অহংকাৰ কৰি তেওঁ আমাৰ দলৰ সভাত কৈছিল যে মই ফণীভূষণ চৌধুৰী হিচাপেহে মই জয়ী হৈ আছোঁ, মোক দলে জিকোৱা নাই, এই বাক্যবান তেওঁ কৰিছিল। কিন্তু এতিয়া তেওঁ দেখিছে যে তেওঁ শংকিত হৈ আহিছে, সেইকাৰণে এতিয়া কৈছে যে মোৰ লগত NDA আছে বুলি কৈছে। মই 23 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিম, 11:30 চাৰে 11টা মানত। এইটো মই সিদ্ধান্ত লৈছোঁ ইতিমধ্যে।